নমো ভগৱতী বাসুদেৱায় ওম নমো ভগৱতী বাসুদেৱায় ওম নমো ভগৱতী বাসুদেৱায় মোৰ পৰম শ্ৰদ্ধা বাপসকল আই মাতৃসকল আৰু ডেকা যুৱক বন্ধুসকল আজি আমি ভক্তি দাপনৰ পাছৰ অংশ যিখিনি আছিল সেইখিনি আমি পাঠ কৰিম বুলি ভাবিছোঁ আৰু ইয়াৰ আমি 2 মাহৰ আগতে আমি ভক্তিৰ প্ৰথম ভাগ ইতিমধ্যে পাঠ কৰা হৈছে আপোনালোকে পাইছে যিখিনি আধৰুৱা আৰু আছে সেইকণো আপোনালোকক শুনাবৰ কাৰণে মই প্ৰস্তুত হৈছোঁ তাৰ বাবে আপোনালোকে মনোযোগ দি শুনিব এইখিনি কৰাৰ আগতে প্ৰভু গুৰুজনাৰ এটি ঘোষাৰে আৰম্ভ কৰিব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ অজান অতান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু হৰি ৰাম ৰাম। সেই গুৰুসকল সেই ভকতবৃন্দ আমি এটি কথা প্ৰথমতে পাতিব মন কৰিছোঁ ব্ৰহ্মনো কি হোৱাট ইজ কল্ড ব্ৰহ্ম গতিকে আমি এই কথাটো জানাটো দৰকাৰ হৈছে ন' ইট so I have expression this through the book গতিকে আপোনালোকে শুনিব ব্ৰহ্মনো কি যি বস্তুৰ দ্বাৰাই যাক জানিলে ঈশ্বৰক চিনি পোৱা হয় যি জ্ঞানৰ যোগে চাৰিমুখী জীৱক চিনি পায় ভক্তি সাধন কৰে সকলোকে নমস্কাৰ কৰে ঈশ্বৰময় জ্ঞান কৰিব পাৰে এই ভাগকে ব্ৰহ্মৰ কৰি দিব পৰা যায় এটা কথা কৈছে যি জ্ঞানৰ যোগে মন আৰু বাক্য কৰ্ম এই তিনিটাকে এক কৰি নাম গুৰু দেও ভকত সকলোকে কি কৰিব লাগে ভক্তি সাধন ভকতি কৰি আৰু জীৱ জগতক চিনি তেওঁলোককো কি কৰিব লাগে ঈশ্বৰ জ্ঞান কৰিব পাৰে এই তত্ত্বৰে কি হৈছে এই তত্ত্বৰ দ্বাৰাই কি হয় ব্ৰহ্মপ্ৰাপ্ত হয় ব্ৰহ্মজ্ঞান সকলো জীৱ জগতৰ সকলো জীৱক ঈশ্বৰময় দেখিব পাৰে এইটোৱে হ'ল ব্ৰহ্মজ্ঞান এই ব্ৰহ্মজ্ঞান চিনি পালে কৰিব পাৰিলে হৰিক ভকতক ভকতি কৰি জীৱই কি হ'ব পাৰে মুক্তি প্ৰদান লাভ কৰিব পাৰে এতিয়া আমি দেহত থকা আমাৰ দেহতে এখন ত্ৰিবেণী নাৰী সম্পৰ্কে লিখিব বিচাৰিছোঁ ত্ৰিবেণীনো কাক কয় আমাৰ দেহত কি আছে 3ডাল নাৰী আছে এই নাৰীডাল 3ডাল কি নাম ইঙলা পিঙলা আৰু কি কৈছে সুষমা এই ইঙলা পিঙলা সুষমা নাৰীতে কি কৰি আছে আমাৰ দেহটো পৰিচালনা হৈ আছে এই 3 নাৰী য'ত লগ লাগিছে এই 3 নাৰী য'ত লগ লাগিছে তাকে কয় পিঙলা তাকে কয় কি ত্ৰিবেণী আমাৰ শৰীৰত ইঙলা পিঙলা আৰু সুষমা এই কি আছে এই 3ডাল নাৰী আছে
এই তিনিডাল নাৰীয়ে যি থানত লগ হৈছে সেইখিনিকে কি কোৱা হয় ত্ৰিবেণী নাৰী। ত্ৰিবেণী নাৰীয়ে এই নাৰীডাল হৈছে এই ইংলা নাৰীৰ পৰা গংগা আৰু পিঙলা নাৰীৰ পৰা যমুনা আৰু সুষমা নাৰীৰ পৰা সৰস্বতী। এই তিনিখন নদী আমাৰ দেহতে আছে। এই আকৌ সুষমা নাৰীতে পৰম ব্ৰহ্ম অহা যোৱা কৰি থাকে। গতিকে ভকতবৃন্দই বুজি পাইছে ত্ৰিবেণী নাৰী নেকি? ত্ৰিবেণী নাৰী হ'ল তিনিডাল নাৰী সহযোগত য'ত লাগিছে সেয়ে হ'ল ত্ৰিবেণী নাৰী। গতিকে আমি এতিয়া আমাৰ দেহৰ ওপৰে 7 তলা আৰু তলত 7 তলা আছে। এই আমাৰ যিটো দেহ, এই দেহটো 14 তলা ঘৰ। এই 14 তলা ঘৰটোত এতিয়া ওপৰৰ ভাগতনো কি, তলৰ ভাগতনো কি, আৰু ইয়াৰ অধিষ্ঠাতাবিলাকনো কোন, এই সম্পৰ্কে আমি জানো আহোঁ। এতিয়া দেহৰ ওপৰে 7 তলা আৰু অৰ্ধভাগত 7 তলা কোন কোন স্থান আছে ৰিজাই চাওঁ আহক। শৰীৰৰ তলৰ ভাগে পদে বিতল। এই পদৰ তলৰ ভাগটোক কয় কি বিতল। পদৰ ঊৰ্ধ্ব ভাগটোক অতল। গাঁঠিত নিতল। জংঘাটত সুতল। জানুত মহাতল। উৰুত ৰসাতল। কটিত তলাতল। এই 7 পাতাল শৰীৰৰ তলৰ ভাগত থাকে। আকৌ ঊৰ্ধ্ব ভাগত কি কি থাকে জানো আহক। নাভিত হৈছে ভূলোক। কুশিত ভৱলোক। হৃদয়ত স্বৰ্গলোক। বক্ষত মহলোক। কণ্ঠত জনলোক। মধ্যত ভূমধ্যত তপলোক। মূৰত সত্যলোক। এতিয়া সাধুসকল, আমাৰ দেহটো ওপৰে 7 তলা আৰু তলৰ 7 তলা এই সম্পৰ্কে আপোনালোকক ব্যাকৰণ কৰিছোঁ। এইবাৰ এইবোৰ তত্ত্বৰ দ্বাৰা নিজক চিনি ভক্তি সাধন কৰি জীৱই মুক্তি লাভ কৰিব পাৰে বা জীৱই মুক্তিপ্ৰাপ্ত হয়। আমাৰ দেহত আকৌ এটা কথা এটা আহিল। আমাৰ দেহত আকৌ কি আছে, চক্ৰ বুলি বস্তু আছে। এই চক্ৰ হৈছে 6 প্ৰকাৰ। এই 6 প্ৰকাৰৰ চক্ৰ দেহৰ কোন কোন অংশত বিৰাজ কৰি থাকে তাকো আমি জানো আহোঁ। অমূলাধাৰা চক্ৰ থাকে সৃষ্টিকৰ্তা ব্ৰহ্মা। অধিষ্ঠান চক্ৰ থাকে চতুৰ্ভুজ হৰি। মণিপুৰত চক্ৰ থাকে ব্ৰহ্মা। নাভি ঊৰ্ধ্বে বক্ষস্থলত অনাহুত চক্ৰত জীৱ থাকে। কণ্ঠত সুৰসদল পদ্মত থাকে বিশুদ্ধ চক্ৰ। আজ্ঞা চক্ৰ ভূযুগ মাজত থাকে। ইয়াতে শিৱৰ স্থান। আকৌ থাকে আজ্ঞা চক্ৰত ভূযুগলৰ মাজত আজ্ঞা চক্ৰ থাকে। এইখিনিতে শিৱপ্ৰভুৱে বাস কৰে। মূলাধাৰ চক্ৰত থাকে। মূলাধাৰ চক্ৰ সৃষ্টিকৰ্তা ব্ৰহ্মা। অধিষ্ঠান চক্ৰত থাকে চতুৰ্ভুজ হৰি। মণিপুৰ চক্ৰত থাকে ব্ৰহ্মা। নাভিৰ ঊৰ্ধ্বে বক্ষস্থলত অনাহত চক্ৰত জীৱ থাকে। আমাৰ জীৱটো ক'ত থাকে? বক্ষস্থলত অনাহত চক্ৰ। আৰু কণ্ঠত সুৰসদল আছে
পদ্মত থাকে বিশুদ্ধ চক্ৰ। এই কণ্ঠত ষোড়শ দল আছে, এটা এটা পদ্ম আছে, সেই পদ্মতে কি থাকে বিশুদ্ধ চক্ৰ। আজ্ঞা চক্ৰ আমাৰ ভূযুগৰ মাজত থাকে। এই হ'ল শিৱস্থান। প্ৰভুসকল, গুৰুসকল, আপোনালোকে উপলব্ধি কৰিব নিশ্চয় পাৰিছে। এতিয়া আমি উৰ্মিনো কি, ক'তনো থাকে, কেতিয়া হয়, এই সম্পৰ্কে অকণমান জানো। এই উৰ্মি কি তাক জানিব মন নিশ্চয় নাজানে বাৰু। আমাৰ মন যেতিয়া অবিদ্যাত থাকে, বিদ্যাহীনজনৰ তাত থাকে, তেতিয়া যিকোনো এটা কাম কৰি, ভালে কাম বেয়া কাম বিবেচনা নাই, সেই কাম সভা কৰি যোৱাৰ পিছত গাত তাপ লাগে। সেই তাপ লগাটোকে উৰ্মি বুলি কয়। কোনোবাই চুৰ কৰিছে, কোনোবাই ডকাইত কৰিছে, কোনোবাই অপহৰণ কৰিছে, এইবিলাক কাম কৰাৰ ফলত কি হয়, তাৰ পৰা কিছুমান দেহত তাপ লাগে। এই তাপ লগাবিলাকক কৈছে উৰ্মি। এই উৰ্মিয়ে 6 প্ৰকাৰ বুলিছে। উৰ্মি 6 প্ৰকাৰ। সেইবোৰ হ'ল সুখ, মোহ, ক্ষুধা, তৃষ্ণা, ভয় আৰু মৃত্যু। এতিয়া উৰ্মিবিলাকে পৰা আমাৰ কি ফল আহে, যিকোনো কাম কৰাৰ ফলত আমি নাজানি নকৰি আন্ধাৰত কাম কৰি বিচাৰিছোঁ। আগম ৰাজ্যত চলাই আছোঁ। মোৰ এই ৰাজ্যখন, এই মোৰ দেহটো, এইখনো ৰাজ্য। এই ৰাজ্যখন আমি ক'ত চলাই আছোঁ? যদি আমি বিচাৰ নকৰাকৈ আগম শাস্ত্ৰত আমি নাটক কৰিছোঁ, কৰ্মভাগ কৰি আছোঁ, তেতিয়াহ'লে তাৰ পৰা কি আহে? আমাৰ সুখ আহে, মোহ আহে, তাৰপিছত কি আহে? সুখ, মোহ, ক্ষুধা, কিবা এটা বস্তু পাবলৈ আশা কৰা হয়, ক্ষুধা, তৃষ্ণা, আৰু কি আহে? ভয় আৰু মৃত্যু। গতিকে আমি সদায় এটা কাম কৰাৰ আগত, মানে ড্ৰাইভাৰে কওক বা হেণ্ডিমেনে কওক বা বেপাৰ বাণিজ্যই কওক, সকলো এটা সত্যৰ সীমাত ৰাখি আমি কামবিলাক কৰি গ'লে এই উৰ্মিবিলাক আমাৰ তাত নাহে। এই উৰ্মি লাগে। তেতিয়া কৈছে এই উৰ্মিৰ পৰা কি হয়? হাই প্ৰেছাৰ, ল' প্ৰেছাৰ আহে। হাই প্ৰেছাৰনো কি, ল' প্ৰেছাৰনো কি, এইবিলাক কথা আমি দেহটোক চিনি নোপোৱাৰ কাৰণে আমি ভুগিবলগীয়া হৈছোঁ। এতিয়া আমি এইখিনিতে ভগৱানৰ পৰম পুৰুষৰ পদত 5টা চিহ্ন থাকে। এই 5টা চিহ্ননো কি কি? আপোনালোকক নিশ্চয় জানিবলৈ মন যায়, শুনিবলৈ মন যায়, হেঁপাহ এটা আছে। এই হেঁপাহটো সদায় থাকক, কাৰণ জ্ঞানৰ দ্বাৰা, জ্ঞানেই হ'ল গুৰু। এই জ্ঞান অৰ্জন কৰি লৈ তেতিয়া কি কৰিব পৰা যায়? ভক্তি সাধন কৰিব পৰা যায়। সেইকাৰণে অৰ্জুনক কৃষ্ণই কৈছিল, জ্ঞানে কৰ্মে ঠাইতে নাপায়, যদিহে ভকতি নকৰে। এইখিনি জানি লোৱাৰ পিছত তেতিয়া ভকতিৰ পথত খোজ কাঢ়িলে কোনো বিঘিনিয়ে বাধা দিব বা হেঙা হ'ব নোৱাৰে। এই 5টা চিহ্ন ভগৱন্তৰ পদত থাকে। সেইবিলাক হৈছে ধ্বজ, বজ, যৱ, অংকুশ আৰু পংকজ। এই চিহ্নকেইটাত একোজন কি থাকে? অধিষ্ঠাতা থাকে। অধিষ্ঠাতা মানে আপোনাৰ গৰাকীয়া মালিক। এইসকলে ক'তনো থাকে আমি জানিব মন নিশ্চয় গৈছে প্ৰভুসকলৰ। সেইবোৰ তলত উল্লেখ কৰা হয়, এইবোৰ দিয়া হৈছে। এতিয়া ধ্বজত থাকে মহেশ। ধ্বজত কোন থাকে? মহেশ। যৱত থাকে লক্ষী। অংকুশত থাকে ব্ৰহ্মা। বজ্ৰত থাকে ইন্দ্ৰ। আৰু পংকজত থাকে নাৰদ বৈষ্ণৱ।
গতিকে আমি এইসকলক চিনি পালে নিজক চিনি পাম, নিজক চিনি পালে আমি এই বিষয়ৰ বতাহৰ পৰা, বিষয় সাগৰৰ পৰা মুক্ত হৈ আমি কি কৰিব পাৰিম? প্ৰভু লাভ কৰিব পাৰিম। এতিয়া আমি আনন্দ আনন্দ কৰোঁ। আনন্দনো কেই প্ৰকাৰ, কি কিনো আনন্দ, সেই বিষয়ে আমি জানিব পাৰিম। এতিয়া ন আনন্দ বুলি ক'লে আমি নবিধ আনন্দকে বুজোঁ। আনন্দ কেই প্ৰকাৰ? ন প্ৰকাৰ। প্ৰভুক ভকতি কৰিবলগীয়া হ'লে আনন্দ লাগিব, প্ৰেম লাগিব। প্ৰেম আৰু আনন্দ নহ'লে কৃষ্ণক নাপায়। কিয়নো প্ৰেম আনন্দৰ দ্বাৰাই প্ৰভুৱে এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছে। গতিকে এই ন আনন্দটো আমি জানাটো অতি প্ৰয়োজন। সেই আনন্দসমূহ হ'ল চিদানন্দ, সদানন্দ, নিত্যানন্দ, হৃদয়ানন্দ, পৰমানন্দ, স্বৰূপানন্দ আৰু মহদানন্দ। মই আকৌ এবাৰ কৈ দিছোঁ, সেই আনন্দসমূহৰ কথা চিদানন্দ, সদানন্দ, নিত্যানন্দ, হৃদয়ানন্দ, পৰমানন্দ, স্বৰূপানন্দ আৰু মহদানন্দ। ভক্তবৃন্দই ইয়াৰ জৰিয়তে নিতেই ভগৱানৰ আৰাধনা কৰে। এই কথাটো আমি আমাৰ বৈষ্ণৱমালা লিখক শ্ৰী শ্ৰী তীৰ্থনাথ গোস্বামীদেৱ মনত ৰাখিব। প্ৰভুক আৰাধনা কৰিবলৈ হ'লে প্ৰথমতে কি লাগিব? শৰণ লাগিব। শৰণ নোহোৱাকৈ, শৰণ মানে হ'ল আশ্ৰয়। শৰণ আমি এজন গুৰু বা সন্ত এজনৰ ওচৰত আমি শৰণ ল'ব লাগিব। আৰু ভজন, এই দুইটা বস্তু ভকতি কৰিবলৈ যাওঁতে এই দুটা বস্তু আমাক লাগিব। তাৰ পাছত আমি মনক স্থিৰ কৰি ঈশ্বৰ কৃষ্ণ হৃদয়ৰ অষ্টাদল পদ্মৰ পৰা বাছ কৰি নৃসিংহৰূপী সিংহাসনত স্থাপন কৰিব। গুৰু বাক্য ভাগৱতৰ আৱৰণ, ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰি সুঁতি, অনন্ত ফেনাই চন্দ্ৰদাপ, অনন্ত গোসাঁয়ে ভেটি, ভক্তিয়ে কলপাত, ইয়াত দিব্য চকুৰে ঈশ্বৰ কৃষ্ণক দেখি সেৱা কৰিব। ধৈৰ্যই হৈছে ধৈৰ্যই শলা, সেয়ে হ'ল অনন্ত সূৰ্য স্বৰূপ স্থাপনা। তাতে পূৰ্ণ কৃষ্ণ নিবাস। প্ৰদীপ, জ্ঞানৰ প্ৰতীকে হ'ল প্ৰদীপ। গুৰু প্ৰদত্ত জ্ঞানেৰে ভগৱন্তক আসনত দেখি ভকতসকলে নামৰ যোগে ভগৱন্তক উপাসনা কৰে। তেল সলা, ধৰ্মে সলাকাৰী, ভক্তি ৰসে তেল, বাসুকীয়া গছা, পোহৰ জ্ঞান বুলি আমি ধৰিব লাগিব। আকৌ ব্ৰহ্ম চাৰিবিধ, এইটো কথা সামৰিছোঁ। এতিয়া ব্ৰহ্মনো কি আগতে জানিলে, সেই ব্ৰহ্ম আমাৰ চাৰিবিধ। অভয় ব্ৰহ্ম গুৰু, তাৰপিছতে হৈছে শুদ্ধ ব্ৰহ্মই হ'ল ভকত, পৰম ব্ৰহ্মই কৃষ্ণ আৰু অন্ন ব্ৰহ্ম। এইসকলক চিনি পালে নিজেই ব্ৰহ্ম হ'ব পাৰে। এতিয়া বৰ্ণমালা সম্পৰ্কে তলৰ বৰ্ণনা কৰিছোঁ এনেধৰণে: ব বৰ্ণই বৰুণ, ন বৰ্ণই আকাশ, ম বৰ্ণই বায়ু, শ
অবৰ্ণয় অনল আৰু ল বৰ্ণয় পৃথিৱী, এই পঞ্চভূত বৰ্ণমালা। এতিয়া আমি হৰি মন্দিৰনো কি এই সম্পৰ্কে অৱতাৰণা কৰিব বিচাৰিছোঁ। হৰি মন্দিৰ, গুৰু প্ৰসাই হ'ল গৃহ হৰি মন্দিৰ। গৰুণ্ডৰ প্ৰসাই গৃহ উদ্ধৱ মৈত্ৰেয় আদি ভকতসকলে সুতি, ভক্তি ৰসে বেদ বাহ, দুৱাৰত দলিত নাৰদ, দুৱাৰত জয় বিজয়, মহাধৰ্মে দুৱাৰ ৰক্ষাকৰ্তা, গুৰু শুদ্ধ ধৰ্ম নামঘৰ ভেটি, ভক্তি মাতৃয়ে কপাত, অনন্ত থাপনা ভেটি, চাৰি বেদে চাৰি বেদ। এতিয়া পুৰুষসকল এই কথাখিনি হৰি মন্দিৰ অৰ্চনাৰ বিষয়ে জানিছে। এতিয়া দশবায়ু আমাৰ দেহত থকা কথাটো উল্লেখ কৰিব বিচাৰিছোঁ। হৃদয়ত আমাৰ কি বায়ু থাকে? প্ৰাণবায়ু, গুজ্জত অপান বায়ু, নাভিত সমান বায়ু, কণ্ঠত উদান বায়ু, গোটেই দেহত বান বায়ু, নাসিকাত নাগ বায়ু, অস্থিত কুৰ্ম বায়ু, কৰ্ণত কিকৰ বায়ু, চকুত দেৱদত্ত বায়ু আৰু শিৰত ধনঞ্জয় বায়ু থাকে। এতিয়া দেহত এই 10বিধ বায়ু কেনেকৈ আছে আপুনি দেহটোৰ বিষয়ে জানিছে। এতিয়া বিষয় হ'ল ভাগৱত শাস্ত্ৰত 10টা লক্ষণ পোৱা যায়। ভাগৱত শাস্ত্ৰত কেইটা লক্ষণ পোৱা যায়? 10টা। সেইবোৰ তলত আমি উল্লেখ কৰিছোঁ, আমি প্ৰকাশ কৰিছোঁ। প্ৰথমতে স্বৰ্গ। এই স্বৰ্গ, এই শব্দই সৃষ্টিৰ ৰহস্য সম্পৰ্কে জানিবলৈ দিয়ে। জীৱাত্মাৰ দ্বাৰাহে সৃষ্টি হয়, বংশ বৃদ্ধি হয়। এইটো হ'ল স্বৰ্গ খণ্ডৰ কথা। বিসৰ্গ, ব্ৰহ্মা আদি দেৱগণ আৰু চৰাচৰৰ সকলো সৃষ্টিৰ কথা যি অংশত থাকে তাকে কি কৈছে? বিসৰ্গ। এইটো আমাৰ মানে কি কৈছে? এই আকাশৰ পৰা পাতাললৈ এইবিলাক ভাগ কৰিছে, বা এই পৃথিৱীতে এই অংশবিলাক থাকে। কি থাকে? ব্ৰহ্মা আদি দেৱগণ চৰাচৰৰ সকলো সৃষ্টিকৰ্তা যি অংশত থাকে, সেই অংশত কি ভাগৱতৰ যি অংশত থাকে সেইখিনিকে কি কৰা হয়? বিসৰ্গ বুলি কোৱা হয়। স্থান, ভাগৱতৰ যি অংশত দেৱতা, দৈত্য, দানৱ, অসুৰ সকলৰ কথা বৰ্ণনা কৰা থাকে তাকে স্থান বুলি কোৱা হয়। পোষণ, কৃষ্ণই গোপীসকলক উদ্ধাৰৰ কাৰ্যত যি অংশ বৰ্ণনা কৰা হয় তাকে পোষণ বুলি কোৱা হয়। কি কয় পোষণ? কৃষ্ণই পাপীসকলক উদ্ধাৰৰ কাৰ্য যি অংশত বৰ্ণনা কৰা হয় তাকে পোষণ বুলি কোৱা হয়। ইয়াৰ পাছত উতি এটা ভাগ ভাগৱতৰ। ভাগৱতৰ যি অংশত মহন্তসকলৰ কোপত পৰি বিনাশ হয় সেই অংশক উতি বুলি কোৱা হয়। ভাগৱতখনৰ কোনো অংশত মহন্তসকলৰ কোপত পৰি তেওঁলোক কি হয়? বিনষ্ট হৈ যায়, পৰিচাৰ হৈ যায়। সেই অংশক আমি কি বুলি কওঁ? উতি। মনন্দ বুলি এটা ভাগ এটা আছে। ভাগৱতৰ যি অংশত মনু আৰু পুত্ৰসকলৰ কথা থাকে তাক মনন্দ বুলি কোৱা হয়। ভাগৱতৰ যি অংশত মনু আৰু তেওঁলোকৰ পুত্ৰসকলৰ বংশৰ কথা থাকে তাক মনন্দ বুলি কোৱা হয়। ইখান, ভাগৱতৰ যি অংশত
বিষ্ণু আৰু বৈষ্ণৱৰ কথা কোৱা হয়। সেই অংশই হৈছে ইখান। মহামুক্তি বা মুক্তি, মিছা মায়া মোহ ত্যাগ কৰি একান্ত মনে হৰি ভক্ত হৈ মুক্তি লাভ কৰা ভাগৱতৰ যি অংশত বৰ্ণনা কৰা হয় সেই অংশই হৈছে মহামুক্তি স্থান। নিৰোধন, ভাগৱতৰ যি অংশত ভগৱন্তই সমস্ত জগত উদৰত ৰাখি হৰিয়ে শৰণ কৰে সেই অংশক নিৰোধন বুলি কোৱা হয়। নিৰোধন কাক কয় আপোনালোকে বুজি পাইছে? ভাগৱতৰ যি অংশত ভগৱন্তই সমস্ত জগত উদৰত ৰাখি হৰিয়ে শৰণ কৰে, টোপনি যায়, সেই অংশক কি বুলি কৈছে? নিৰোধন। আশ্ৰয়, আশ্ৰয় বুলি এটা স্থান আছে। ভাগৱতৰ যি অংশত কোটি কোটি ব্ৰহ্মাণ্ড কি কৈছে? সকলো জীৱৰ একমাত্ৰ আশ্ৰয় স্থান বৰ্ণনা কৰা হয়, সেই হ'ল আশ্ৰয় স্থান। আশ্ৰয় কি বুলিছে? ভগৱন্তৰ যি অংশত কোটি কোটি ব্ৰহ্মাণ্ড সকলো জীৱৰ একমাত্ৰ আশ্ৰয় স্থান হ'ল আশ্ৰয় স্থান বৰ্ণনা কৰা হয়, সেই হ'ল আশ্ৰয় স্থান। এতিয়া আমি টোপোলা সম্পৰ্কে জানো আহোঁ। টোপোলানো কি? ই ক'ত আছিল? কোনে কৰিছে? আপোনালোকেও নিশ্চয় জানিবলৈ মন যায়। আমাৰ কায় মানে দেহ, মন, বাক্য এক কৰি দেহ আৰু দ্ৰব্য ঈশ্বৰক অৰ্পণ কৰি দণ্ড অৰ্চনা শুধোৱা হয়। নাম গুৰু দেও ভকতক এক কৰি কৰ্মচিদ্ধ ভজনৰ অৰ্থে দিয়া দণ্ডকে টোপোলা বুলি কোৱা হয়। আকৌ যেহি কৃষ্ণ সেহি গুৰু, যেহি গুৰু সেহি দ্ৰব্য বুলি কোৱা হয়। গুৰুদেৱ কীৰ্তনাথ গোস্বামীদেৱে লিখা। এইখিনিতে হৰি নাম ল'লে নৰসকলৰ কি কি উপকাৰ হয় কীৰ্তনৰ জৰিয়তে চাওঁ আহোঁ। শংকৰগুৰু অপৰম বান্ধৱ হৰিৰ নাম, যিজনে ল'লে লয় বিশ্ৰাম, তাৰ হাতক প্ৰতি লোৱা সাধুলেখা, প্ৰথমে দহিব পাদ গছয়, কৰিবে মহা পুণ্য উদয়, কৰাইবে বিষয়ত বিৰগতি, ও কৃষ্ণ তো বাহিৰে গো হেম ভগতি, ও উপজাইবে অতি বৈষ্ণৱ জ্ঞান, মায়াকো কৰি দহে জ্ঞান। এতিয়া বসুদেৱ আৰু দৈৱকীয়ে পূৰ্ব জন্মত কি কি নামেৰে অৱতাৰ লৈছে চাওঁ আহোঁ। বসুদেৱে পূৰ্ব জন্মত সুতপা প্ৰজাপতি আৰু দৈৱকী আছিল পিঞ্চি মহাসতী। দ্বিতীয়তে কাশ্যপ প্ৰজাপতি আৰু দৈৱকীয়ে অদিতি নামে খ্যাত আছিল। তৃতীয়তে বসুদেৱ আৰু দৈৱকী নামে জনা যায়। প্ৰিয়ব্ৰতৰ ৰাজত্ব কালত কি কি উল্লেখযোগ্য কৰ্ম কৰিছিল চাওঁ আহোঁ। পঞ্চম স্কন্ধ ভাগৱত। ৰজা প্ৰিয়ব্ৰতে সৃষ্টি কৰা 7টা দ্বীপক 7 সাগৰে আৱৰি আছে, সেইবোৰ উল্লেখ কৰা হৈছে। জম্বুদ্বীপ, এই দ্বীপক লৱণ সাগৰে বেঢ়ি আছে, তাত জম্বু নামৰ অলেখ গছ আছে, সেইবাবে ইয়াক জম্বুদ্বীপ বুলি কোৱা হয়। লক্ষদ্বীপ,
এই ইক্ষু সাগৰে এই দ্বীপক বেহি আছে। এই দ্বীপত পুলক নামেৰে গছৰে পৰিপূৰ্ণ। সেইবাবে এই দ্বীপক পুলক দ্বীপ বুলি কোৱা হয়। শালমলী দ্বীপ সুৰা সাগৰে এই দ্বীপ বেহি আছে। ইয়াত প্ৰকাণ্ড প্ৰকাণ্ড শালমলী গছ দেখা যায়। সেইবাবে এই দ্বীপক শালমলী গছ দ্বীপ বোলে। কুশদ্বীপ এই দ্বীপক হৃদ সাগৰে বেহি আছে। কুশ বনাই আগুৰি থকাৰ বাবে এই দ্বীপক কুশদ্বীপ বুলি কোৱা হয়। কৌঞ্চদ্বীপ এই দ্বীপক ক্ষীৰ সাগৰে বেহি আছে। ইয়াক কৌঞ্চ নামৰ পৰ্বতমালাই আগুৰি থকাৰ বাবে কৌঞ্চদ্বীপ বুলি কোৱা হয়। সাতদ্বীপ ক্ষীৰ সাগৰে এই দ্বীপক বেহি আছে। সেইকাৰণে ইয়াক সাতদ্বীপ বুলি কোৱা হয়। এই গছডাল প্ৰকাণ্ড গছ। সেইবাবে এই দ্বীপক সাতদ্বীপ বুলি কোৱা হয়। পুষ্কদ্বীপ দধি সাগৰে এই দ্বীপক বেহি আছে। এই দ্বীপত পুষ্প নামৰ 10,000 পাহি থকা এটি পদুম ফুল আছে। এই ফুলৰ নাম অনুসৰি ইয়াৰ নাম পুষ্কদ্বীপ হয়। এইখিনিতে পৃথিৱী প্ৰলয় হোৱা কথা উল্লেখ আছে ভাগৱতত। এনেধৰণৰ চাক্ষুষ মনুৰ দিনত কি হৈছিলে? বিশ্ব ধ্বংস হৈছিলে, প্ৰলয় হৈছিলে। বৈৰচত মনুৰ দিনত আৰু সত্যব্ৰত ৰজাৰ ৰাজত্বকালত পৃথিৱী প্ৰলয় হৈছিলে। কুমাৰ বন এই বনত হৰ পাৰ্বতী লীলাভূমি। সেই বনৰ এটা মহিমা আছে। সেই বনত পুৰুষ সোমালে নাৰী ৰূপ প্ৰাপ্ত হয়। এতিয়া আমি বৈষ্ণৱ বুলিলে কি বুজো? এই বৈষ্ণৱবোৰ কেইজন আৰু কি কি? আহকচোন আমি জানো আহক। যাৰ মন হৰি নামত মগ্ন, যি বিষ্ণু বাজে আন দেৱতাক অৰ্চনা নকৰে, শয়ন ভোজন গমন উপবেশনেৰে যি বিষ্ণুক নিয়ে, তেওঁ হৈছে বৈষ্ণৱ। এই বৈষ্ণৱ 12জন: ব্ৰহ্মা, মনু, হৰ, কপিল, কুমাৰ, শুক, ভীষ্ম, যম, জনক, নাৰদ আৰু প্ৰহ্লাদ। এই হ'ল 12জন বৈষ্ণৱ। এতিয়া ভকত বুলিলে কি বুলো? ভ বৰ্ণে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিতে তুষ্ট ভগৱন্ত কেতন। ক বৰ্ণে কৃষ্ণক ভজি পবিত্ৰ পৰম, আত্মাতে মানন্ত কৃষ্ণ সমস্ততে সম। ত বৰ্ণে তৰণ উপায় শৰণ, হৃদয় পদ্মত্ৰয় কৃষ্ণৰ চৰণ। সেইজন ভক্ত বুলি মানিবা সদায়, নিজে তৰি 21 পুৰুষ উদ্ধাৰ কৰে। এইখিনি কথা আমি জানিলো। এতিয়া মালানো কি? মালা বিষয়ে আমি জানো আহোঁ। মা শব্দে মুক্তি অভীষ্ট ফলদাতা। লা শব্দে দান, যি ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰি মুক্তি দিব পাৰে, সেই হ'ল মালা। এতিয়া ভকত 6জনৰ কথা আমি জানো আহোঁ। তেওঁলোক হ'ল হনুমান, উদ্ধৱ, মৈত্ৰেয়, বিভীষণ, বিদুৰ, জাম্বুৱন্ত। এই 6জন ভকত। শৰণ কাক বোলে? শৰণ কি? কায়, বাক্য আৰু মন। কায়, বাক্য আৰু কি? মন। এই তিনিকে এক কৰি কি কৰিব পাৰিছে? এক কৰি ঈশ্বৰক দেহ অৰ্পণ কৰাকে শৰণ বুলি কোৱা হয়। শৰণ কাক কয়? কায়, বাক্য আৰু মন। এই তিনিকো এক কৰি ঈশ্বৰক দেহ অৰ্পণ কৰাকে কৈছে। কি কৈছে? শৰণ। ভজন, নাম, গুৰু, দেৱ, ভকত, এই 4কো এক কৰি ঈশ্বৰক উপাসনা কৰাকে ভজন বুলি কোৱা হয়। গুৰুসকলে শৰণ আৰু ভজন বাপসকলে এই কথাটো ধৰিব পাৰিছে। গতিকে আমি এতিয়া
ব্ৰহ্মনো কাক বোলে? ভগৱন্ত কৃষ্ণই কৈছে এনেধৰণে, যি মই সেই ব্ৰহ্ম জানা হেন মনে, যি ব্ৰহ্ম সেই মই বোলে সৰ্বজনে। গতিকে ঈশ্বৰৰ বাহিৰে আন এটা ব্ৰহ্ম হ'ব নোৱাৰে। এই ব্ৰহ্ম আৰু সেই ব্ৰহ্মৰ দ্বাৰাই এই আমাৰ কি হৈ আছে, পৃথিৱীখন সৃষ্টিৰ পাতনি মিলি আছে আৰু এতিয়াও আছে আৰু আগলৈও থাকিব। ঈশ্বৰক আমি সেৱা কৰিব লাগে। কি সেৱা কৰিব লাগে? এই সেৱা কৰিলেনো কি হয়? এই কথাও আমি জানো আহোঁ। ঈশ্বৰ সেৱাৰ কৰন্তে জীৱৰ গুচয় মায়াৰ ভ্ৰম, ব্ৰহ্মপদে কুৰ্দ জীৱক বুলিয়া, ঈশ্বৰ পৰম ব্ৰহ্ম, কৃষ্ণৰ শংকৰ গুৰু হৰি ৰাম ৰাম, হৰি ৰাম ৰাম। এতিয়া গুৰুসকল বাপসকল, এতিয়া উপনিষদ আমি শব্দটো শুনি থাকোঁ। এই উপনিষদেনো কি কথা কয়? উপনিষদ মানেনো কি? আপোনালোকৰ নিশ্চয় জানিবলৈ মন যায় আৰু মোৰো মন যায়। আহকচোন শুনক। যি ব্ৰহ্মবিদ্যাৰ সহায়েৰে আত্মতত্ত্ব ঈশ্বৰৰ সন্ধান পোৱা যায়, সেয়ে হ'ল উপনিষদ বুলি জনা যায়। কি ক'লে? যি ব্ৰহ্মবিদ্যাৰ সহায়েৰে আত্মতত্ত্ব ঈশ্বৰৰ সন্ধান পোৱা যায়, সেয়ে হ'ল উপনিষদ। আৰু ভকতি, ইয়াৰ পাছতে আহিল ভকতি কি? ভকতি আমিনো কি বুলি ধৰিছোঁ? ভকতিটো আমি কাক কৰিব লাগে? এইবিলাক হৰি গুৰু আৰু ভকতৰ চৰণত শ্ৰদ্ধা জন্মি যাৰ যোগে সাগৰ তৰিব পাৰে, সেয়ে হ'ল ভকতি। হৰি গুৰু ভকতৰ চৰণত শ্ৰদ্ধা জন্মি যাৰ যোগে আমি সাগৰত তৰিব পাৰোঁ, সেয়ে হ'ল ভকতি। ভগৱন্ত কৃষ্ণ 7গৰাকী ভাৰ্যা হ'ল সত্যভামা, মিত্ৰবৃন্দ, জাম্বুৱন্তী, কালিন্দী, লক্ষণা আৰু ভদ্ৰা। এতিয়া সম দম ধৈৰ্য মহাদান শৌচকী এই কথা একাদশ ভাগৱতৰ জৰিয়তে জনোৱা হওক। আৰু গুৰুসকল, ইয়াৰ পাছতে আমি পাঠভাগ ব্যাখ্যাভাগ সামৰিব বিচাৰিছোঁ। এই পদচন্দে আমি গাই গৈছোঁ, শুনক। অধিজনে জানিলা মই পৰম ব্ৰহ্ম, তাৰ নাম সম আবে জানিবা উদ্ধৱ, মূৰৰ ৰূপ চিন্তনত মনে কৰে চম, জানা পান সখী আবে তাকে বোলে দম, মোক মনে ধৰি যিটো তেজে লোভ কাম, জানিবা উদ্ধৱ বন্ধু ধৈৰ্য তাৰ নাম, হৰি বুদ্ধি সদায় এশবাক কৰে মন, জানিবা উদ্ধৱ তাক বুলি মহাদান, মোক জানি যিটো জনে তেজি কৰ্ম ফল, তাকে সে বুলিয়া শৌচ জানা মহাদান। এতিয়া পদে কি কৈছে? যিজনে মোক জানিলে পৰম ব্ৰহ্ম বুলি, তেওঁ তাৰ নাম কৈছিল সম। উদ্ধৱ, তুমি শুনা, যিজনে মোক চিনি পালে, মই পৰম ঈশ্বৰ বুলি, মই পৰম ব্ৰহ্ম বুলি জানিলে, সেইজনে কৈছে কি? সেয়াকে কৈছে সম। উদ্ধৱ,
তাকে সম বুলি কয়। মূৰৰ ৰূপ চিন্তনত মনে কৰে চম, জানা পান সখী আবে তাকে ভুলে দম। মোৰ কথা মোৰ ৰূপ চিন্তা কৰে যিজনে, কষ্ট কৰে জানিবৰ কাৰণে, সেই সখী পান সখী তাকে কি বুলি কয়? দম বুলি কয়, সম দম। মোক মনে ধৰি যিটো তেজে লোভ কাম, জানিবা উদ্ধৱ বন্ধু ধৈৰ্য তাৰ নাম। মোক চিনি পাইছে জগতৰ ঈশ্বৰ বুলি, জানিবলৈ লোভ মোহ কাম ক্ৰোধ এইবিলাক সকলো ত্যাগ কৰিছে এই উদ্ধৱ, সেইজনে কৈছে কি নাম পাইছে, সেইটো কৈছে ধৈৰ্য। হৰি বুদ্ধি সদায় এশবাকে কৰে মানুহ, জানিবা উদ্ধৱ তাক বুলি মহান। সবাকো ঈশ্বৰ বুলি যিসকলে মান কৰে, সেই বস্তুটো হৈছে হ'ল মহাদান। উদ্ধৱ সেইজনকে কি কৰি দিছে? মহাদান দিছে ভকতি। মোক জানি যিটো যেনে তেজি কৰ্ম ফল, তাকেহে বুলি শৌচ জানা মহাদান। কৰ্ম কৰিছে, কৰ্ম ফল যিজনে আশা নকৰে তাকে কৈছে উদ্ধৱ শৌচ বুলি কোৱা হয়, আৰু সেয়ে হ'ল মহাদান। এইবিলাক গুণ যিসকলৰ ভকতৰ গাত থাকিব, তেওঁলোকে পৰমানন্দ কৃষ্ণ সততে পাই থাকিব, আৰু তেওঁলোকে মুক্তিপথ কি কৰিলে? সুগম কৰিব পাৰিছে। গতিকে সেই ভকতবৃন্দ, সেই ভাগসকল, আজিলৈ আমি পাঠৰ ভাগ ব্যাখ্যা ভাগ এইখিনিতে সামৰিছোঁ। আকৌ আপোনালোকক সকলৰ মাজলৈ আহিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। হৰে গোবিন্দ নাৰায়ণ নাৰায়ণ। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণ, আন গতি নাই দে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৈ, মোক ৰক্ষা কৰি চৰণে, ৰাম মোক ৰক্ষা